বৃষ্টিৰ নিশাৰ ৰং, নীৰৱতাৰ মাজত তোমাৰ স্মৃতি। আজিৰ নিশাটো যেন আকাশে নীৰৱতাৰে নিজৰ দিনৰ গল্পবোৰ ধুই পেলাইছে। বৃষ্টিৰ চাদৰেৰে ঢাকি দিলে গাঁও চহৰৰ পথ। কেতিয়াবা লাহে লাহে বতাহে বাটত পৰি থকা পানীৰ টোপালবোৰত সৃষ্টি কৰিছে এক মিঠা সুৰ। কামৰ কোলাহল বহু দূৰত থমকিছে আৰু মই এই নিশাৰ বৃষ্টিৰ শব্দত নিজকে বিলীন কৰি দিলোঁ। হয়তো জীৱনৰ এই শান্ত নিশাবোৰে আমাৰ সপোনবোৰক নতুন আশাৰে ভৰাই তোলে। চাদৰ আঁচনি আজি মেঘেৰে ঢাকিছিল, পথত আলোকবোৰেও যেন অলপ অলপকৈ বুজনি দিছিল। মানুহৰ হাঁহিধনিৰ ঠাইত আছে কেৱল পানীৰ টোপ টোপ শব্দ আৰু দূৰৰ বজ্ৰপাতৰ মৃদু গুঞ্জন। তোমাৰ অনুপস্থিতি এই নিশাত বেছি অনুভৱ কৰিছোঁ। বৃষ্টিৰ গন্ধত তোমাৰ হাতৰ গৰম চাহৰ সুবাস বিচাৰি ফুৰিছোঁ। ভাবিলোঁ কামবোৰ কাইলৈ হ'ব। আজি মই আৰু মোৰ স্মৃতিৰে এই নিশা কটাম। খিৰিকীৰ কাষত বহি বৰষুণৰ টোপালবোৰ গণি গণি মই আৰু তোমাৰ স্মৃতিবোৰ এই চুপচাপ নিশাৰ সংগত মিলাই দিলোঁ। তাপমাত্ৰা 25 পৰা 26 ডিগ্ৰী চেণ্টিগ্ৰেড, আৰ্দ্ৰতা 90%। পূব দক্ষিণৰ পৰা লাহে লাহে বতাহ। এই বৃষ্টিময় নিশাত জীৱনে যেন কত যাত্ৰা থমকাই দিলে, চুপচাপ তোমাৰ স্মৃতিৰ লগত বহি থাকিবলৈ। হাৰ্জিকসকল।